चिरां जिल्लानि सदर काजलगावनि जिल्ला बेंगिरिनि मावखुलिनि लांगोनायाव समायना नुहोनाय आइ लाभ काजलगाव लिरनायखौ 25 डिसेम्बर बुधबारखालि मोनाबिलियाव बिटिसिनि मावफुं सोद्रोमा सायखं बसुमतारिया बेखेवनानै होयो। काजलगाव सदर सहराव आइ लाभ काजलगाव लिरनाय समायना नुथायखौ बेखेवनाय हाबाफारियाव मावफुं सोद्रोमा सायखं बसुमतारिजों लोगोसे इएम उइलसन हांसदा, बिटिसिनि नोगोर जौगाखां बिफाननि CHT लकेश्वर बेरी, चिरां जिल्लानि जिल्ला बेंगिरि जतिन बराजों लोगोसे गोबां सुबुङा बाहागो लादोंमोन। First of all, happy Merry Christmas. আৰু আজি পবিত্ৰ দিন, এই পবিত্ৰ দিনত আজি আমি কাজলগাঁও যে টাউন কমিটিত এটা ভাল যে টাউন কমিটিৰ বিউটিফিকেশ্যন আই লাভ কাজলগাঁও ইনগ্ৰেশ্যন কৰিব পাইছে, সেইটো মানে খুব মানে আনন্দিত বুলি মই নিজকে ভাবোঁ। আৰু আমি ফাৰ্ষ্ট EM হোৱাৰ লগে লগে এটা একদম ধুনীয়াকৈ বিউটিফিকেশ্যন মই আজি ইনগ্ৰেশ্যন কৰিব পাইছে, ইয়াৰ কাৰণে মই চবচে আনন্দিত। আৰু আমি দেখি পাইছোঁ বা ভাবি আশা কৰিছোঁ যে সেইটো এটা মডেল, য'ত আমি চাওক এতিয়া কাজলগাঁৱত ইমান ধুনীয়াকৈ আগত আমি চিন্তা কৰা নাছিল। তো এই টাউন কমিটিৰ আণ্ডাৰত যেনেকৈ স্কিম ধৰিলে যে বিউটিফিকেশ্যনৰ, সেইটো খুব প্ৰপাৰলি ইউটিলাইজেশ্যন হৈছে। ৰাইজে বহুত ভাল পাইছে বা আনন্দিত, য'ত আগতে ইনগ্ৰেশ্যন নোহোৱা আগতে ৰাইজে ভাল পাই পেলাই সেইটো অপেনিং কৰা নিচিনা মানে কৰি লৈ আগত জ্বলাইছিলে। তো সেইটোৰ কাৰণে আজি পবিত্ৰ দিনত আজি একদম বিউটিফিকেশ্যনৰ কাৰণে যি নেকি ভাল পদক্ষেপ লৈছে, সেইটো মই আগৰ যেনেকৈ EM ডাঙৰীয়া উইলছন হাঁসদাক ধন্যবাদ যাচিছোঁ। DC মহোদয় আছে ইয়াত, সকলোৰ টিমত মই এনেকুৱা ক্ৰিয়েটিভ যি নেকি ভিজন বা চিন্তাধাৰা কৰাৰ কাৰণে মই ধন্যবাদ যাচিছোঁ। ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ মই BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দেৱলৈ, কাৰণ তেখেতৰ নেতৃত্বত আমাৰ যিখন চৰকাৰ চলি আছে, আমি সদায় ভাবোঁ যে ৰাইজৰ কাৰণে আমি কি উৎসৰ্গা কৰিব পাৰিম, কি ভাল সেৱা আগবঢ়াব পাৰিম। ঠিক তেনেকুৱা ধৰণে আমাৰ কাজলগাঁওবাসী ৰাইজৰ কাৰণে, চিৰাংবাসী ৰাইজৰ কাৰণে ধুনীয়াকৈ আমাৰ এইখন কেম্পাছটো সজোৱা তোলা হৈছে। আৰু তাতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ কনচেণ্ট আছে, আৰু DC মহোদয় নতুনকৈ DC হোৱা আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ, আৰু লগতে আমাৰ BTRৰ তেখেত ছেক্ৰেটাৰীও হয়, তেখেতকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ তেখেতৰ অকণমান ব্ৰেইন চাইল্ড এইটো ক'ব লাগিব। আৰু তেখেতত বহুত ছাপোৰ্ট আছে, আমাৰ CHD মহোদয়ৰ বহুত ছাপোৰ্ট আছে, আৰু লগতে আমাৰ চেয়াৰমেন মহোদয়ৰো বহুত ছাপোৰ্ট আছে। মই আগত আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট চাইছিলোঁ, মই যেতিয়া মানে এইটোৰ বিষয়টো গম পালোঁ, বিউটিফিকেশ্যন বিষয়টো বহুত সঁহাৰি জনালোঁ, আৰু ভাল লাগিল যে এইটো এটা মডেল হৈ যাব, যিটো আমাৰ EM সাইখং বসুমতাৰী বৰ্তমান নতুন EM তেখেতে কৈ গ'ল। নিশ্চিতভাৱে এইখন মডেলটো সকলো জেগাত সকলো ঠাইত ফ'ল' কৰা হ'ব বুলি মই আশাবাদী, আৰু এইটোৰ জৰিয়তে ৰাইজৰ মনটো সদায় মানে আনন্দময় হৈ থাকক, মানে সদায় উৎফুল্লিত হৈ থাকক, সদায় এটা ভাল পৰিৱেশত থাকক, সেইটোৱে আশা ৰাখিলোঁ। ধন্যবাদ। এইখন কেম্পাছতে ইউএন ব্ৰহ্ম ইকো পাৰ্কৰ নামত যিটো কাম চলি আছে বৰ্তমান প্ৰায় 3 বছৰ হৈ গ'ল, 55 লাখ টকা ব্যয় কৰি কাম চলি আছে, এতিয়া বহুত লেহেমীয়া গতিত চলি আছে আৰু কাম এতিয়া সম্পূৰ্ণ হোৱা নাই। আমি নিশ্চিতভাৱে যদি কিবা কাম লেহেমীয়া হৈছে, আজি আমাৰ DC মহোদয়ো আছে, আমাৰ CHD মহোদয় আহিছে, নতুনকৈ আমাৰ দায়িত্ব লোৱা EM মহোদয় আছে, নিশ্চয় আজি আলোচনা কৰিম যাতে এইটো ইমিডিয়েটলি অতি শীঘ্ৰে যাতে এইটো কমপ্লিট হৈ যায়। আৰু বহুত অতি শীঘ্ৰে আমি এটা নতুন ষ্টেচুও ইনষ্টল কৰিবলৈ গৈ আছোঁ আমাৰ DC মহোদয়ৰ নেতৃত্বত। আমাৰ ক'বলৈ গ'লে ফাদাৰ অফ নেশ্যন মহাত্মা গান্ধী তেখেতৰ যিটো ষ্টেচু, সেইটো আমি ইনষ্টল কৰিবলৈ গৈ আছোঁ। আৰু যিটো চাইছে আপোনালোকে কেম্পাছটো ধুনীয়াকৈ বিউটিফাই কৰা হৈছে, তো নিশ্চিতভাৱে পাৰ্কটো আমি এৰি থৈ যাব নোৱাৰোঁ, পাৰ্কটোকো আমি সোনকালে অতি শীঘ্ৰে আমাৰ সেই কামটোক কমপ্লিট কৰিম। ধন্যবাদ। নতুনকৈ চিৰাং ডিষ্ট্ৰিক্ট এতিয়া ডেকাৰেশ্যন হৈছে। হয়, চিৰাং আমাৰ যিটো চিৰাং ডিষ্ট্ৰিক্ট বুলি নহয়, আমাৰ গ্ৰীণ বিটান মিছন যিটো মাননীয় প্ৰমোদ বড়ো ছাৰে হাতত লৈছে, এই গ্ৰীণ মিছনৰ ওপৰত তাকে উপলক্ষ কৰি আমাৰ চিৰাং জিলাৰ নৱনিযুক্ত আমাৰ আয়ুক্ত মহাশয় চৰ্দাৰ যতীন বৰা ছাৰে DC হৈ অহাৰ পিছত তেওঁৰ ডেডিকেশ্যনভাৱে মই বহুত আমি আৰু চিৰাংবাসী হৈ সঁচাকৈ উৎফুল্লিত, আৰু তেখেতৰ ওপৰত আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব, কাৰণ তেখেতে ইমান শ্বৰ্ট টাইমত তেওঁ আহি জইন কৰাৰ লগে লগে আমাৰ ইলেকশ্যন আহি গ'ল, ইলেকশ্যন পালে, তাৰ মাজতেও তেওঁ আমাৰ কাজলগাঁওখন
যদিও আমাৰ চিৰাং জিলাৰ ভিতৰত হেডকোৱাৰ্টাৰ বুলি আমি জানো, সেই হেডকোৱাৰ্টাৰখন মানে সৌন্দৰ্যতা আকৰ্ষিত কৰাৰ কাৰণে যিটো বিউটিফিকেশ্যনৰ কাম একদম আমাৰ ডিষ্ট্ৰিক্ট চেণ্টাৰৰ সন্মুখতে আজি এটা আই লাভ কাজলগাঁও বুলি এটা থিম লিখা থিম, য'ত আমি অলপ মনোমোহা দৃশ্য ফটোশ্বুট লোৱাৰ কাৰণে এইটো আমাৰ চবে আজিকালি চেলফি ল'ব বিচাৰে, তো সেইটো কাৰণে এটা চবৰ মানে ৰাইজৰ কাৰণে এটা আজি মুক্তি কৰা হ'ল এই থিম পাৰ্কটো। তো ইয়াৰ পিছত আৰু অনগোয়িং প্ৰজেক্ট আমাৰ চিৰাং জিলালৈ বহুত কিবা কিবি তেওঁ হাতত লৈছে, আৰু তাৰ মাজত আমি জানিব পৰা মতে ৰিচেণ্টলি আমাৰ চিলড্ৰেন পাৰ্কখনো মুকলি কৰি দিয়াৰ এটা আশ্বাস দিছে, আৰু লগতে ইয়াতে আমাৰ এটা ৱাকিং জ'ন, যেনেকুৱা আমি বেলেগ বেলেগ ডিষ্ট্ৰিক্টত বঙাইগাঁও হওক বা আমাৰ যেনেকৈ গুৱাহাটী আমাৰ হেৰিটেজ চেণ্টাৰ আছে বা বঙাইগাঁৱত আমাৰ ৱাকিং জ'ন আছে, তেনেকুৱাই তেওঁ চিৰাং জিলাতো মানে ৱাকিং জ'ন হিচাপে তেওঁ এটা হাতত ইনিচিয়েটিভ লৈছে। সেইটোও মানে বিউটিফিকেশ্যনৰ ওপৰত কামটো হ'ব। আৰু আপোনালোকে ইতিমধ্যে চাব পাৰিছে DC অফিচৰ মানে DC যিটো কাৰ্যালয়, সেই কাৰ্যালয় আৰু SP মহোদয়ৰ কাৰ্যালয় আটক ধুনীয়া ৰূপে তেওঁ নৰূপ দিছে। সঁচাকৈ এইটো আমি একদম মনৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। তেওঁৰ লগতে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰ আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ মই লাষ্টলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা আমি ৰাজহুৱাকৈ জনাইছোঁ। আমি আশা কৰিছোঁ অহা দিনতো তেওঁলোকৰ নেতৃত্বত আমাৰ BTRখন আৰু উন্নতমানৰ হ'ব বুলি আমি ধন্যবাদ। ইণ্টাৰেষ্টটো ড্ৰ কৰিবৰ কাৰণে এইখিনি প্ৰথম পদক্ষেপ। ইয়াৰ পিছত আমাৰ যথেষ্টখিনি আছে। এইখিনি আজি এই সুৰক্ষণত প্ৰথম পদক্ষেপ হিচাপত আজি আই লাভ কাজলগাঁও আৰু লগতে ভাৰ্টিকেল গাৰ্ডেন গ্ৰীণ BTRৰ লগত সংগতি ৰাখি পেলাই গ্ৰীণ BTR মিছন সেইটোৰ লগত সংগতি ৰাখি পেলাই নগৰ উন্নয়ন বিভাগৰ পৰা আমি ঠায়ে ঠায়ে ভাৰ্টিকেল গাৰ্ডেনৰ ব্যৱস্থা হাতত লৈছোঁ। আৰু এই চেগতেই আজিৰ এই অনুষ্ঠানটিত আই লাভ কাজলগাঁও ৰাইজৰ ব্যৱহাৰৰ কাৰণে, ৰাইজৰ দৃষ্টিগোচৰৰ কাৰণে, ৰাইজৰ একাত্মতাটো আন্তৰিকতাৰে বিচাৰি পেলাই আমি আমাৰ নগৰ উন্নয়ন বিভাগৰ মাননীয় কাৰ্যবাহী সদস্য স্বাগতম বসুমতাৰী ছাৰে অলপ বেগ আৰু দাদা আহিব